ধুনীয়া ফটো প্লেচ এইটো। তো হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু জাষ্ট এতিয়া মই ঘৰৰ পৰা ওলালোঁ, সাপেখাতিলৈ গৈ আছোঁ। আৰু কি হয় আপোনালোকক দেখাই আছোঁ অলপ পিছত, ব'লক ভিডিঅ'টো চাই থাকক। তো গাইজ মই এতিয়া ৰৈ আছোঁ, আমাৰ গাড়ী আহি আছে বুলি কৈছে, কিমান দেৰি হয়। আৰু মই ৰখি আছোঁ আৰু দলঙতে ৰখি আছোঁ, কোনো নাই। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। पूरा गरम, पूरा फाटिब आज पूरा गरमत। ओके तो फाइनेली अपनी बार रखी इतना आइसे गाड़ीखन। तो डायरेक्ट गाड़ीर পৰা গৈ আছোঁ, এতিয়া চাই থাকক আপোনালোকে। পাই গ'লোহি আমি ৰঙালী বিহু। তো গাইজ ফাইনেলি পাই গ'লোহি আমি সাপেখাতি। তো গাইজ এতিয়া সাংস্কৃতিক শোভাযাত্ৰা কৰিব লৈছে এয়া। বিদ্যালয়ে নামভৰ্তি কৰিছিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ। এই বিদ্যালয়সমূহৰ নাম ৰেডি হৈ আছে, লাইন পাতিব দিছে চবে। ইংলিছ স্কুল, সাপেখাতি জাতীয় বিদ্যালয়, সাপেখাতি শংকৰদেৱ শিশু নিকেতন, সাপেখাতি ছোৱালী উচ্চ। ভাল লাগিছে। তো গাইজ শোভাযাত্ৰা চলি আছে এয়া। শোভাযাত্ৰা চলি আছে। দৰা কইনা দেখিছে নাই? পুৰা গৰম ফাটি গৈছে আমাৰ। পুৰা গৰমত কাম পাতি বজা বজা আমাৰ পৰাকে বাঢ়ি বজাব এতিয়া। अभी मजा आएगा ना भिड़ो। नमस्कार, वेलकम टू माय न्यू ब्लॉग। সাপেখাতি পৰা এয়া ধুনীয়া ফটো প্লেচ এইটো। আমাৰ ট্ৰেনজিট ফটো মাৰিবলৈ প'ষ্ট দি আছিলে, মই মাৰি দিয়া নাই বাৰু। গোটেই ধুনীয়াকৈ জাপি পূৰা লগাইছে, চব গোটেই লগাইছে। সাংস্কৃতিক জগতত
গাইছ আমি খানা খাবলৈ আহিলোঁ এতিয়া ইয়াত মোৰ লগত আছে ট্ৰেনজিত আৰু আছে আমাৰ বগা সেইটো ষ্টাৰ্ট কৰিলে ভাত দিছে আৰু দাইল আৰু লগততো এতিয়ালৈকে একো দিয়া নাই কি দিয়ে চাওঁ অকণমান দিয়া তাৰপিছত কটীয়ালৈকে খাব লাগিব আৰু চব্জি এইটো কি দিছে ন দা কি দিছে এইটো অঁ বাহ বাহ লগত চয়াবিন দিছে বোলে হাৰ্ডি নাথাকা মাংস চ' গাইজ আমাৰ প্ৰগ্ৰেম শেষ হ'ল এতিয়া আমি ঘৰ যাবলৈ কাৰণে সাজু হৈ আছোঁ আৰু ইয়াত ত' গাইজ ফাইনেলি পাই গ'লোহি আমাৰ তিনিআলিটো ঘৰে পালোঁ আৰু অলপমান আছে এতিয়া বগা আৰু মই আহি আছোঁ ব্লগটো ইমানেই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ত' বাই বাই